হাই গাইজ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰতে গোপিনী নাম পতা হৈছে। ঘৰতে ঘটনা যিহেতু নামঘৰতে গোপিনীসকল গৈ থকা হয়, এতিয়া আমাৰ ঘৰতে আজি নিয়ম এটা কৰা হৈছে। গোপিনীৰ কি কৰা হ'ব সেইফালকে চাই যাব। এয়া চিৰা জাৰি আছে, এয়া বৌ, এয়া খুৰীয়ে চিৰা জাৰি আছে। হৰি খেলো তক সবে কৃষ্ণ দেখিলা কৃষ্ণ মুখ চামপা এয়া ববৈ কেক লৈ আহিছে গোপিনীক দিবলৈ। চব্জি কুটি আছে। কৃষ্ণ এয়া আমাৰ চিৰাজ ভাজি হ'ব, কোমোৰা ৰঙালাও চব্জি আলু অমিতাও দি ৰঙালাও অমিতা গছজোপা ভাগি গ'ল, অমিতা খালি তাকে গোপিনী নামঘৰৰ পৰা নিমন্ত্ৰণ কৰি আহিছে। আমাৰ ভতিজাটোৱে মিঠাই চিঠাই আনিছে আৰু গোপিনী তাৰপিছত এয়া আৰু চলাইছো আজি। এইফালে ববৈ চবত বিদায় আছে। এইয়া আমাৰ বৌ, এইফালে নাম লৈ আছে। হাঁহি দিয়ক। বনাই আছে চাইবেন মটৰ কোমোৰা ৰঙালাও চব মিছ আছে 12 মিছত। বৌ গৰম কেনেকুৱা আজি? ভালে আছে ববৌ
এয়া চিৰাৰ লাষ্টত আৰু দিলোঁ আৰু অকণ অকণ ল'ৰা ছোৱালী মানে ভকতক মাইদেউ সেইফালে কেনেকুৱা পাইছা কৈ দিয়া ভালকৈ এইফালে খোৱা নাই পিছত খাব এতিয়া নাখায় এতিয়া নাখায় ডবল মাৰিব দেই খুৰা খাব কোনে পায় আৰু খুৰা অঁ একেলগতে খাম এইখিনিতে খাম ন চলগতে দিলৈ আহিছোঁ গাই